Mama, good evening. Etia hundia 5:30 মানৰ ওপৰতে হৈছে আৰু আজি বৰষুণ দি আছে ৰাতিপুৱাৰ পৰাই। মই চাকি জ্বলাই এতিয়া আহিছো পাকঘৰ চাহ বনাবলৈ। আজি অলপ সোনকালে চাহ বনাবলৈ আহিছো। এয়া মোৰ চাহ হৈ গৈছে। আমি চাহ খোৱা বহুত সময় হৈ গৈছে। এতিয়া আহিছো ৰাতিৰ ভাত বনাবলৈ। মাছৰ মূৰ অকমান আছিলে সেইখিনিকে বনাও ভাবিছো আপোনালোকৰ লগতো শেয়াৰ কৰো। এইখিনি বনাবলৈ মই ইয়াত লৈ লৈছো 2-3টা মান আলু আৰু ইয়াত আছে আদা নহৰু আৰু পিয়াজ। মই আদা নহৰু পিয়াজখিনি এটো দি গ্ৰেট কৰি লৈছো। কম বস্তু হলে মই এটো দি পেষ্ট কৰি লও। মই এইখিনি পেষ্ট কৰি লৈছো আদা নহৰু আৰু পিয়াজ। আৰু ইফালে আলুখিনিৰ বাকলিখিনি গুচাই লৈছো। এতিয়া এইখিনি বনাবলৈ মই কেৰাহীত তেল গৰম কৰি লৈছো আৰু ইয়াত দি দিছো গোটা জিৰা, এটা তেজপাত আৰু এটা শুকান জলকীয়া আৰু দি দিছো লগতে পিয়াজ। পিয়াজখিনি অলপ ৰঙচুৱা হৈ গলে মই ইয়াত আলুখিনি দি দিম। এতিয়া মই আলুখিনি ভালকৈ লৰাই অকমান ভাজি ইয়াত মছলাখিনি দি দিম। মই ইয়াত দি দিছো প্ৰয়োজন অনুসৰি নিমখ আৰু দি দিছো অকমান হালধিৰ গুৰি, জলকীয়াৰ গুৰি আৰু জিৰাৰ গুৰি আৰু লগতে দি দিছো আদা নহৰু আৰু পিয়াজ গ্ৰেট কৰি ৰখা সেইখিনি দি দিছো। এতিয়া মই এইখিনি ভালকৈ লৰাই অলপ সময় ভাজি ইয়াত গৰম পানী দি দিম। এতিয়া এইখিনি ভালকৈ উতলাহি গৈছে আৰু এতিয়া মই ইয়াত মাছৰ মূৰখিনি দি দিছো। এতিয়া মই এইখিনি অকমান লৰাই লৈ লাষ্টত অকমান গৰম মছলা দি দিছো। পুনৰ এইখিনি ভালকৈ লৰাই লৈছো। মোৰ এইখিনি হৈ গৈছে আৰু এতিয়া মই এইখিনি নমাই লৈছো।